নমস্কাৰ, মই বৰষাই মোৰ আন এটি ব্লগলৈ আকৌবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। কালি কাতি বিহু আছিলে। আপোনালোকৰ কাতি বিহু কেনেকুৱা হ'ল বাৰু? মোৰ একদমেই বেয়া, কাৰণ কালি মোৰ গা ইমানেই বেয়া লাগিলে মই বিচনাখনৰ পৰা উঠিবগৈ নোৱাৰিলোঁ। আজি অকণমান ভাল পাইছোঁ, তথাপিও চৰ্দি লাগি মাতষাৰ অকণমান বহি আছে। আপোনালোকে মাতষাৰ শুনি গম পাইছে। আৰু যদি মই ইভিনিং টাইমলৈকে গাটো অকণমান ভাল পাওঁ, তেতিয়া মই ভাবিছোঁ গাঁৱলৈ যাম আৰু আইচ বেটাৰটো লগ নকৰা মোৰ চাগে এমাই হৈ গ'ল। আৰু আইচ বেটাৰকো লগ কৰি আহিম। যদি মই যাওঁ আপোনালোকক আইচ বেটাৰক মই দেখাম। আমাৰ আইচ বেটা বহুত দিনৰ পিছত মই আজি লগ কৰিব আহিছোঁ। অ' বেটা এইফালে চোৱা, এইফালে আইচ বেটা। বেচাৰাটোক মই বহুত দিন লগেই পোৱা নাই। আইচ বেটা এইফালে হাঁহি দিয়া, এইফালে সেইটো নাই দেখুৱা। আমাৰ লোক কৰিছে আৰু ল'ৰাটোৱে। বেটা কি খাইছা তুমি? কি খাইছা? আইচ বেটা। বেটা জি কি কৰিছানো? মায়ে দুধু দিয়া নাই তোমাক? মায়ে দুধু দিয়া নাই তোমাক? আইচ বেটা। বেটা। আৰু এইফালে দৰে কোমোৰা কাটি আছে। আজি হেনো কোমোৰা আৰু হাঁহ মাংস খোৱা হ'ব। এইফালে পূৰা যোগাৰ চলি আছে কোমোৰা। আৰু এয়া হাঁহ মাংস। অকণমান আন্ধাৰ হৈছে, ভালকৈ পোহৰটো পোৱা নাই। আৰু এইফালে আমাৰ খুৰাই আদা আৰু নহৰু বাকলি এৰুৱাই আছে। খুৰা আৰু এতিয়া মই আছোঁ চাংঘৰত। এইফালে কেৰাহীত তেল দিলেই আৰু আজি জুইত বনোৱা হাঁহ মাংস খাবলৈ খুবেই টেষ্টি হ'ব। আৰু বিশেষকৈ আমাৰ খুৰাই বনোৱা খাবলৈ বহুতেই ভাল লাগে। আৰু আমাৰ মিচিংসকলে জুইশাল ধৰা ঠাইডোখৰক আমি মলং বুলি কওঁ। আৰু এতিয়া পিঁয়াজ নহৰু দিয়া হৈ গ'ল তেলত।
আনফালে আমাৰ খুৰীয়ে কি উলিয়াইছে চাওকচোন বাৰু আপোনালোকে দেখি চিনি পাইছেই চাগে ন এয়া আমাৰ মিচিংসকলৰ আপং আলাং আপং বুলি কওঁ আমি কোনে ক'লে কন্দা ষ্টাইল দেখো আমাৰ মাংস ৰেডি হৈ গ'ল খাবৰ বাবে মই ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ বাই বাই ফ্ৰেণ্ডছ গুড নাইট